অন্তরঙ্গা বহিরঙ্গা দুই বিধ বিহার আমার স্মৃত ভক্তি আরোপিত করি অন্তরঙ্গাতে প্রকাশ করো অনন্ত লীলা অনন্ত ধাম মায়া ভক্তির প্রভাব বহিরঙ্গাতে প্রবেশ করো অনন্ত ব্রহ্মাণ্ডর ধরার গোপন স্মৃত ভক্তি ভগবতর নাম লই মায়া শক্তির কার্য জীবনে কহিতে নীতি নীতি নব নব লীলা শুনিছ আৰু তাতেই কৰিছো আমি বিনোদ বিহার সমাহিত মন লৈ ব্ৰহ্মবাদী সবে মুখী উচ্চাৰিছে ব্ৰহ্ম ব্ৰহ্ম বুলি যোগী সবে উচ্চাৰিছে পৰমাত্মা বুলি আৰু ভক্ত হবে নীতি কৰি মোৰ গুণানুকীৰ্তন সেবিব লাগিছে বুলি দুখানি চৰণ একে ঈশ্বৰ একে ভাৱ লৈ দিওঁ মই সবাকে মন দুষ্টি সুসমিধান নিৰপেক্ষভাৱে কাৰণ আমি আদি আমি এই অন্ত আমি এই পূর্ণ ব্রহ্ম দেবনারায়ণ আমি এই ওঙ্কার প্রলয় অগ্নি নির্বাপিত করে আশার প্লাবনেৰে ভকতৰ মঙ্গলৰ বাবে জগতৰ কল্যাণৰ বাবে আপোন কৰ্তব্যত হওঁগৈ অগ্ৰসৰ ব্রহ্মাণ্ড উৰণ বুৰণ গজন আদি ভ্ৰমণ এই চাৰিমুঠি জীৱন সৃষ্টিকৰ্তা বেৰিছি বুলি মোক জানে ঈশ্বৰ ঈশ্বৰ যে মানে সৃষ্টিৰ সুবিখন কৰ্মজল কৰিল ৰচনা অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম মোৰ প্ৰান্তত হল ভ্ৰমণ হে জগৎপতি নারায়ণ তোমার কি যে বিচিত্র লীলা মায়াত আবদ্ধ চতুর্ভেদী দেখো মই তমখার বিচিত্র সৃষ্টির মায়া জানে জগত করি জাতিষ্কার এবে যাও নিষ্কর্তব্য হর সৃষ্টি স্থিতি আৰু প্ৰলয়
ব্ৰহ্মাণ্ডৰ এই তিনি গতি চক্ৰব্ৰত ঘূৰিছে সদায় ব্ৰহ্মাৰূপে চৰাচৰ জগতত সৃষ্টি বিষ্ণুৰূপে ঘতে ঘতে হৈ বিৰাজমান সন্ত সাধুজনক কৰিছে উদ্ধাৰ আৰু আৰু ৰূপময়ী সাক্ষাৎ সংসাৰ মুক্তি ধাৰণ কৰি এখনৰ পৰা ধ্বংস চক্ৰ মই কৰিছো সূচনা কিন্তু এই সকলোবিলাক গতি কৰে হৰ্তা কৰ্তা বিধাতা নাৰায়ণৰ আজ্ঞাত কিয় জানো প্ৰভু নাৰায়ণে আমাকে আজি বাৰে বাৰে কৰিছে আহ্বান যাওঁ এবে আমি প্ৰভুৰ পাখে প্ৰভুৰ আজি এনেৰো কিয় মন চক্ষুতে বিদ্যমান হৈছে তেওঁ কিয় আজি শান্ত হৈমূৰূপ কৰিছে ধাৰণ শংখ চক্ৰ গদা পদ্মবিহীন এনে ৰূপটো প্ৰভুক কাহানিও দেখা নাই 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 প্ৰভুৰে অনন্ত মহিমা কথা মই একোকেই বুজিব পৰা নাই শান্ত সৈমুখ প্ৰভু কাকত সৱাচনৰ আৰাধ্য জননী মা লক্ষ্মী দেৱী আৰু তেওঁলোকৰ চৰণ যুগলত সেৱা চলাই থকা বান্দৰ কোন ভক্তি ক'ব পাৰে যাওঁ মই পিতা ব্ৰহ্মদেৱৰ ওচৰত তেওঁ মোক নিশ্চয় ইয়াৰ সমিধান দিব এই প্ৰভু
এই যেন